শ্যামকানু দাৰ লগত আমি হোটেলৰ পৰা ওলাই আহিলোঁ আৰু আমি ওলাই আহিলোঁ এখন চাহ বাগানলৈ। কেম্পাছটো বাহিৰৰ পৰা ভুলতো ভাবিব নোৱাৰি যে ভিতৰত ইমান কাৰুকাৰ্য চলি আছে বুলি। মিথানলৰ পৰা প্লাষ্টিক, পেইণ্টছ, কাৰ পাৰ্টছ আৰু কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ বনোৱা যায়। মই ভাবোঁ এই বৰ অসমৰ বাটকটীয়াজনৰ তেওঁৰ লগত জড়িত যিমানেই স্মৃতি আছে চবেই সংৰক্ষণ কৰিব লাগে। ওলুং চুকাফাই যেতিয়া ভাতখাই পৰ্বত বগাই আহিছিলে তেখেত আহি তেখেতে ইয়াত টেম্পৰেৰী ৰাজধানী পাতিছিলে আৰু এডভান্টেজটো চাওক। এইটো হ'ল লখিমপুৰ ডিব্ৰুগড় সংযোগী নতুনকৈ বনোৱা হাইৱে আৰু আমি ইয়াত কিয় ৰখি আছোঁ জানেনে? কাৰণ আমি গৈ আছোঁ এতিয়া ডিব্ৰুগড়লৈ। আপোনালোকে ভাবিব পাৰে নগাঁৱৰ পৰা ডিব্ৰুগড়লৈ গৈ আছোঁ, কিন্তু লখিমপুৰত কিয়? কাৰণ আছে, কাৰণ আমি বিশ্বনাথ চাৰিআলি হৈ পেলাই নতুনকৈ বনোৱা ৰাস্তাটো দি আহিছোঁ। বগীবিল পাৰ হৈ পেলাই ডিব্ৰুগড়লৈ যাম, তেতিয়া আমাৰ কাজিৰঙাৰ ভিৰ ভাৰ ক্ৰছ কৰিব নালাগে, টাইম বাচি যাব। আমি লখিমপুৰ গৈ পাওঁতে পাওঁতে একেবাৰে ৰাতি হ'লহি। গুড মৰ্ণিং শ্ৰদ্ধেয় দৰ্শক মণ্ডলীসকল। কালি ৰাতি আহি পেলাই পালোহি ডিব্ৰুগড় আৰু এতিয়া আছোহি টেষ্ট অফ দ্য হিলছত। কালি ৰাতি ইয়াতে থাকিলোঁ, বহুত ধুনীয়া ৰুম হয়। ৰাতি আহি 11টা বজাত পালোহি আৰু আহি পেলাই শুই থাকিলোঁ। এতিয়া খোৱাৰ পৰা উঠি মেলি গা পা ধুই মেলি ব্ৰেকফাষ্ট কৰিব আহিছোঁ। তাৰপিছত আমি ডিব্ৰুগড় ইফালে সিফালে ঘূৰিম। বহুত ধুনীয়াকৈ ৰেষ্টুৰেণ্টখন সজাই মেলি পেলাই ৰাখিছে আৰু এয়া হ'ল ভগৱান বুদ্ধদেৱৰ মূৰ্তি, ভগৱান বুদ্ধদেৱ। ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো দৰ্শক মণ্ডলীসকল বহুত ধুনীয়া হয়। ধুনীয়া ধুনীয়া ফটোগ্ৰাফ দি পেলাই ৰেষ্টুৰেণ্টখন সজাই দিছে, ভাল লাগে কেতিয়াবা ন। ব্ৰেকফাষ্ট কৰিবলৈ ওলালোঁ আৰু ইয়াতে আমাৰ শ্যামকানু দা আহিলে। ফাৰ্ষ্ট টাইম লগ পাইছোঁ। হয়, ডিব্ৰুগড়ৰে হয়। এতিয়া শ্যামকানু দাৰ লগত আমি ওলাই যাম, ডিব্ৰুগড় ইফালে সিফালে ঘূৰিম, আপোনালোকে চাই থাকিব আৰু। শ্যামকানু দাৰ লগত আমি হোটেলৰ পৰা ওলাই আহিলোঁ আৰু আমি ওলাই আহিলোঁ এখন চাহ বাগানলৈ। যিহেতু ডিব্ৰুগড়ৰ চাহ পৃথিৱী বিখ্যাত, পৃথিৱীৰ ভিতৰত সকলোতকৈ চাহ উৎপাদন অসমত বেছি হয় আৰু অসমত চবতকৈ চাহ উৎপাদন বেছি হয় ডিব্ৰুগড়ত। গতিকে ডিব্ৰুগড়ে সকলোকে চাহ খুৱাই আছে। আমি সোমাই অহা বাগানখনৰ নাম হ'ল চেঁচা চাহ বাগান। দৰ্শক মণ্ডলী, ডিব্ৰুগড়ৰ এতিয়া আমি চেঁচা চাহ বাগানৰ মাজত আছোঁ আৰু ফিল লৈছোঁ মানে চাহ বাগানত ধুনীয়া অক্সিজেন, পলিউশ্যন নাই, ধূলি বালি নাই, ৰাস্তা পদূলিও ধুনীয়া হৈ গ'ল। ত' এতিয়া মানে টাইম পাছ কৰি আছোঁ ই আহি পেলাই, ভাল লাগিছে। আৰু ইয়াতে ভাল লাগিছে যিহেতু জিৎ ভাইক আজি লগ পাইছোঁ। আমি দুটা আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ। মোৰ দাদা জিতাংকু দাই ক'লে মোৰ ভাইটি এটা গৈ আছে, তুমি চাবা অলপ ফুৰাবা ডিব্ৰুগড় মানে বাগান চাগানবিলাক। এই তাকে আৰু আজি ফুৰাই আছোঁ, খুব ভাল লাগিছে নহয় জানো? বঢ়িয়া লাগিছে। চেঁচা চাহ বাগানত অলপ টাইম অতিবাহিত কৰাৰ পিছত আমি ওলাই আহিলোঁ নামৰূপলৈ বুলি। নামৰূপত থকা আছাম পেট্ৰকেমিকেল লিমিটেড দৰ্শন কৰিম, মানে চাম। আৰু এইটো 14 এপ্ৰিল 2023 আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে ইনগ্ৰেশ্যন কৰি থৈ গৈছিলেহি আৰু আমি তাকে চাবলৈ আহিছোঁ। ইয়াত পেট্ৰকেমিকেলৰ বিভিন্ন বস্তু বনায়, যেনেকৈ মম চম এইবিলাক বস্তু। আমি আহি পেলাই গেটৰ সন্মুখত পাই গ'লোহি আৰু বতৰটো আজি যদিও গোমা কিন্তু মিডল আছামৰ নিচিনা আপাৰত ইমান গৰম নাই, কাৰণ ইয়াত গছ গছনিয়ে ভৰা গোটেইখন। কেম্পাছটো বাহিৰৰ পৰা ভুলতো ভাবিব নোৱাৰি যে ভিতৰত ইমান কাৰুকাৰ্য চলি আছে বুলি, কিন্তু ভিতৰত আহি পেলাই পৰিৱেশটোৱেই বেলেগ হৈ যায়। আৰু আজি প্ৰথমবাৰৰ কাৰণে নামৰূপৰ এইটো কাৰখানাত আহিছোঁ। মই আজি নিজ চকুৰে দেখা সৌভাগ্য হৈছে আৰু অকণমান টাইম থকাৰ পিছতে ইয়াৰ পৰা ওলাই যাম আকৌ এটা বেলেগ এটা পৰিৱেশ চাবৰ কাৰণে। দৰ্শক মণ্ডলী, ইয়াত উৎপন্ন হোৱা এটা মুখ্য উপাদান হ'ল মিথানল। মিথানলৰ পৰা প্লাষ্টিক, পেইণ্টছ, কাৰ পাৰ্টছ আৰু কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ বনোৱা যায়। আৰু এটা কেমিকেল ইয়াত উৎপন্ন হয় যাৰ নামটো হ'ল ফৰ্মেলডিহাইড। হেয়াৰ স্মুথনিঙৰ বস্তু ইয়াৰ পৰাই বনোৱা যায়, ফৰ্মেলডিহাইডৰ পৰা। অসমৰ অৰ্থনৈতিক জীৱনত এইটো ইণ্ডাষ্ট্ৰীয়ে বহুত প্ৰভাৱ পেলাই আছে বুলি মই ভাবোঁ। দৰ্শক মণ্ডলী, এতিয়া আমি ইণ্ডাষ্ট্ৰীৰ পৰা ওলাই পেলাই এটা যাম হিষ্টৰিকেল প্লেচলৈ। হয়, ডিব্ৰুগড়তে আছে সেইখন জেগা, নামটো হ'ল টিপাম। এতিয়া আমি টিপামত গৈ পেলাই টিপামগৈ আৰু টিপামত থকা চাওলুং চুকাফা পৰ্যটন থলীলৈ আমি এতিয়া যাম।
আৰু ডিব্ৰুগড়ত য'লৈকে নাযাওঁ কিয় চাহ বাগান এখন থাকিবই। আৰু দৰ্শক মণ্ডলী দেখিছে ইয়াতো এখন চাহ বাগান আছে। মেইন গেটখন পাই গ'লোহি, চাহ বাগানৰ মাজেদি আমি পৰ্যটনথলীলৈ যাব লাগিব। চাওলুং চুকাফা আহোম সাম্ৰাজ্যৰ প্ৰথমজন ৰজা আছিলে। দৰ্শক মণ্ডলী, এই চাহ বাগানৰ মাজে মাজে উঠি আছোঁ। আমি পাৰ্কখন পাই গ'লোহি। একচুৱেলি এইখনৰ আধাখিলা বেছি দিন হোৱা নাই, কৰি থৈ গৈছে। ইয়াতে চাওলুং চুকাফা যেতিয়া পাটকাই পৰ্বত বগাই পেলাই আহিছিলে, প্ৰথমতে ইয়াতে আহি পেলাই ডিপামত অস্থায়ী ৰাজধানী পাতিছিলে। অসমৰ কাৰণে এইটো বহুত মানে ইম্পৰ্টেণ্ট জেগা চাব গ'লে, কিন্তু ইমান দিনে অৱহেলা হৈ আছিলে। তো নতুনকৈ কিবা কিবি কাম আৰম্ভ কৰিছে, তাকে চাবলৈ আহিছোঁ। মই ভাবোঁ এই বৰ অসমৰ বাটকটীয়াজনৰ তেওঁৰ লগত জড়িত যিমানেই স্মৃতি আছে চবেই সংৰক্ষণ কৰিব লাগে। কাৰণ তেওঁ আহি পেলাই যদি ইয়াত আহোম সাম্ৰাজ্য নবনালে হয়, হয়তো অসম নামটোৱে চাগে উৎপন্ন নহ'ল হয়। দৰ্শক মণ্ডলী, আহি আছোঁ। অকণমান সৰুকৈ পাহাৰ এখন আছে, বেছিও উঠিব নালাগে, কিন্তু সেয়া ভাগৰ লাগি যায়, সন্ধিয়া হৈ গৈছে যে। আৰু দৰ্শক মণ্ডলী, ইয়াতে চাওলুং চুকাফাৰ ইতিহাস জড়িত হৈ আছে। আমি তাকে চাবলৈ আহিছোঁ, যোনে প্ৰথম বৰ অসমৰ ভেটি বনাইছিলে। চালোহি জেগাটো, আৰু ইয়াতে কেইদিনমানৰ পিছত ডাঙৰ পাৰ্ক বনি আছে। আমাৰ এইখন গভৰ্ণমেণ্টে মোটামুটি ভালেই কৰি আছে, নিজৰ মানে কালচাৰ, ট্ৰেডিশ্যন, হিষ্টৰিকেল এইবিলাক বস্তু ৰখাব ট্ৰাই কৰি আছে, যিবিলাক মানে বহুতখিনি নাইকিয়া হৈ গৈছিলে কোনোবাৰ বেয়া কামৰ কাৰণে। ইয়াত ডাঙৰ মূৰ্তি হৈ গ'লে চাওলুং চুকাফাৰ ভাল লাগিব। 1228 চনতেই আহিছিলে, আহি পেলাই বৰ অসমৰ তেখেতে পাতনি মেলিছিলে। অসমীয়া বুলি তেখেতৰ কাৰণে আমি ক'ব পাই আছোঁ। চাওলুং চুকাফাই যেতিয়া পাটকাই পৰ্বত বগাই আহিছিলে, আহি তেখেতে ইয়াত টেম্পৰেৰী ৰাজধানী পাতিছিলে। আৰু এডভান্টেজটো চাওক, এইখিনি বা সমতল মানে, আৰু এইখিনি পাহাৰ হয়, পাটকাই পৰ্বতৰে চাগে এটা অংশ হয়। তেওঁ আহি পেলাই ইয়াতে অস্থায়ী ৰাজধানী পাতিছিলেহি। আৰু এটা এডভান্টেজ আছিলে, এই টিলাটোৰ পৰা বহুত দূৰ দূৰলৈকে দেখা পাইছিলে। মানে চাগে হয়তো শত্ৰু আহোঁতে তেওঁ বহুতখিনি সুবিধাজনক স্থিতিত আছিলে, সেইকাৰণে চাগে হয়তো তেওঁ ইমান ডাঙৰ সাম্ৰাজ্য এখন ইমান দিনৰ কাৰণে চলাব পাৰিছিলে। দৰ্শক মণ্ডলী, এইখন হ'ল বুঢ়ীদিহিং নদী। কি ধুনীয়া পৰিৱেশত আছে, সৰুকৈ এটা ডিপু আছে। আৰু এইখন হ'ল টিপাম দেওশাল থান। সেইখন এখন দলং বনাই আছে। আমাৰ ৰাস্তাটো এইফালেদিয়ে আহি যাব, মানে ইয়াৰ পৰ্যটনস্থলীলৈ অহা ৰাস্তাটো এইফালেদিয়ে হৈ যাব। আৰু নামৰূপলৈ যোৱা সেইটো শ্বৰ্টকাট ৰাস্তা এটা বনি আছে। চাওলুং চুকাফাৰ এটা বৃহৎ প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰা হ'ব, যিজন বৰ অসমৰ বাটকটীয়া আছিল। তো ফাইনেলি তেখেতে প্ৰথম অসমত ভৰি দিয়া জেগাটোত এখন ক্ষেত্ৰ হ'ব, চুকাফা ক্ষেত্ৰ হ'ব। আৰু কেইদিনমানৰ পিছত নেক্সট টাইম ডিব্ৰুগড়লৈ আহিলে ধুনীয়া প্ৰতিমূৰ্তি থাকিব। লাহে লাহে সন্ধিয়া লাগিব ধৰিছে, আৰু আমিও চাওলুং চুকাফা পৰ্যটনথলীৰ পৰা লাহেকৈ হোটেলৰ অভিমুখে ৰাওনা হ'লোঁ। আৰু আপোনালোকেও দৰ্শক মণ্ডলী লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ অকণ কৰি দিব। নেক্সট ব্লগত আকৌ লগ পাম।